হ্যালো স্টুডেন্টস, তোমালোকে হয়তো গমে পোৱা প্ৰত্যেকবাৰ মেট্ৰিক পৰীক্ষাত অসমৰ মানচিত্ৰৰ পৰা এটা কোৱেশ্চন আহি থকা দেখা যায়। তাত 4 মাৰ্কৰ এটা কোৱেশ্চন থাকে। এই সম্পূৰ্ণ 4 মাৰ্ক যদি পাব বিচাৰা তেন্তে অসমৰ মেপটো মই কোৱাৰ দৰে আঁকিবা। নিশ্চয় তোমালোকে ফুল মাৰ্কটো পাবলৈ সক্ষম হ'বা। কেৱল তোমালোকে মানচিত্ৰটোৰ আউটলাইনটো কেৱল আঁকিব লাগে আৰু 2টা বা 3টা প্লেস দিয়া থাকে, এইটো প্লেস কৰি দিলেই তোমালোকে 4 মাৰ্ক পাই যাবা। আৰু এটা গুৰুত্বপূৰ্ণ কথা, তোমালোকে দিক দিবলৈ নাপাহৰিবা। 4টা দিক অংকন কৰি দিবা। ভিডিঅ'টোৰ শেষত মই দেখাই দিম কি প্লেস কৰিবলৈ আহে। এইটো তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকা। মেপৰ 4 সীমাও তোমালোকে দিব পাৰা যদি বিচাৰা। এয়া হ'ল যোৱা কেইবছৰৰ কুৱেশ্যন। ইয়াত তোমালোকে দেখিবলৈ পাবা 2ৰ পৰা 4টা স্থান মেপত অংকন কৰিব দিছে আৰু এইকেইটা চাই থোৱা। এইকেইটা বহুত গুৰুত্বপূৰ্ণ, তো ভিডিঅ'টো শেষলৈ চাই থাকা। আৰু যদি চেনেলটোত নতুন আহিছা তেন্তে সাবস্ক্ৰাইব কৰি ৰাখা। এই চাৰ্ট কেইটাও চাই থবা। তোমালোকৰ এই চাৰ্ট 2টা আছে 98 আৰু 99 পেজত তোমালোকে চাব পাৰা, কাৰণ ইয়াত দিয়া আছে কোনটো স্থান কোনটো জিলাত পৰে। ইয়াৰ পৰা তোমালোকে মানচিত্ৰত সহজে বহাব পাৰিবা। তো তোমালোকে চাৰ্ট 2টা ভালকৈ চাবা। ইয়াৰ পৰা 5 নম্বৰটো সেৱা খণ্ডৰ উদ্যোগ, এইটো ইম্পৰ্টেণ্ট আছে। আৰু মোনাবাৰী চাহ বাগিচাটো চাই থবা, যে বিশ্বনাথ জিলাত অৱস্থিত। আৰু ইয়াৰ পৰা তোমালোকে জিলাকেইটা চাই থব পাৰা, ক'ত কোনটো জিলা আছে। চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা।